Welcome all of you to Genius Tutorial Point. So আজি আমি start কৰিম আমাৰ যেটো চতুৰ্থ ভিডিও study from homework. So আজি ইয়াৰ আগৰ ভিডিওখিনিত আমি almost 2.3 লৈকে আমি ক্লিয়াৰ কৰিছো বহুপদ chapter 2 class 10 ৰ. So বহুপদ chapter ৰ আজি আমি start কৰিম বহুপদৰ বিভাজনৰ কলন বিধিটো. তো বহুপদৰ বিভাজনৰ কলন বিধিটো কি এটো আমাৰ ফাৰ্ষ্টত বুজিব লাগিব. সো যিকোনো এটা বহুপদ যদি আমি ধৰো যে যিকোনো এটা বহুপদ সাপোজ ধৰি দিলো যিকোনো এটা বহুপদ px এ আছে এই px হক যিকোনো এটা বহুপদ px হক আমি যদি আন এটা বহুপদ gx এৰে হৰণ কৰো তেন্তে আমি ইয়াৰ এটা পাম ভাগফল পাম আর তার লগতে এটা কি পাম আমি এটা বাকি পাম ওকে সো এই ভাগফল এটা বহুপদ হ'ব আর বাকিটো এটা কি হ'ব বহুপদ হ'ব সো এতিয়া আমি এটু আমি যদি ভালকৈ বুঝো তেন্তে ডেফিনেশনটো এনেকুৱা আমাৰ বিভাজনৰ কলন বিধিটো এনেকুৱা যে যিকোনো এটা বহুপদ px হক আন যিকোনো এটা বহুপদ gx এৰে হৰণ কৰিলে আমি qx এটা ভাগফল বহুপদ পাও আৰু তাৰ লগত rx এটা আমি ভাগিক বহুপদ পাও এই rx ৰ মান কি হ'ব পাৰে যদি বহুপদ এই px বহুপদটো যদি gx বহুপদৰে completely divisible হয় মানে সম্পূৰ্ণভাৱে বিভাজ্য হয় তেন্তে rx ৰ মান আমি শূন্য পাম কাৰণ আমাৰ বাকি একো নাথাকে তেতিয়া কিন্তু কন্ডিশন এটা এই gx ৰ মানটো কি হ'ব নোৱাৰে 0 হ'ব নোৱাৰে কাৰণ gx ৰ মান যদি 0 হয় তেন্তে আমি px ক gx এৰে আমি হৰণ কৰিব নোৱাৰি কাৰণ তোমালোকে অলৰেডি জানা যে কোনোবা এটা সংখ্যাকে আমি কিহৰে হৰণ কৰিব নোৱাৰি শূন্যৰে আমি শূন্যৰে হৰণ কৰিব নোৱাৰি ওকে সো এতিয়া আমাৰ ইয়াতে কি gx ৰ মান কি হ'ব নোৱাৰে শূন্য হ'ব নোৱাৰে আৰু rx ৰ মান কি হ'ব পাৰে শূন্য হ'ব পাৰে যদি gx টো এ px ক কমপ্লিটলি ডিভিজিবল মানে ডিভাইড কৰে বা rx যদি শূন্য নহয় তেন্তে rx যিটো বহুপদ ওলাব সেই বহুপদটোৰ মাত্ৰা সেই বহুপদটো rx ৰ যিটো বাকি থকা যিটো বহুপদ সেই বহুপদৰ মাত্ৰা যিটো ভাজকৰ যিটো মাত্ৰা তাতকৈ কম হ'ব মানে মাত্ৰা মানে কি পাৱাৰ মানে সাপোজ কি gx ত এনেকুৱা এটা সংখ্যা আছে এনেকুৱা এটা আছে x² + 2 আমাৰ এটা ভাজক আছে এই ভাজক বহুপদটো যদি x² + 2 হয় তেন্তে যেটো ভাগশেষ থাকিব এই ভাগশেষটোৰ যেটো পাৱাৰ এটো এই দুইতকৈ কম হ'ব সাপোজ এনেকুৱা হ'ব পাৰে 3x + 1 এনেকুৱা হ'ব পাৰে ওকে এটোই মই বুজাব খুজি আছো ওকে এতিয়া আমি অলপ আগবাৰো আমাৰ অনুশীলনী লৈকে তো অনুশীলনী যদি তোমালোকে চোৱা 2.3 তো 2.3 ৰ যেটো আমাৰ ফাৰ্স্ট অংক আছে অংকটো কি আছে যে px এটা বহুপদ দিয়া আছে কিমান x³ - 3x² + 5x - 3 এটা বহুপদ দিয়া আছে আৰু এই বহুপদটো কিহেৰে হৰণ কৰিব লাগে gx আন এটা বহুপদ দিছে যেটো বহুপদৰ মান কিমান যেটো বহুপদৰ মান হৈছে x² - 2 এই বহুপদৰে আমাৰ কি কৰিব লাগে হৰণ কৰিব লাগে পাতিব লাগে কেনেকৈ এনেকুৱা প্ৰণালীৰে পাতিব লাগিব তোমালোকে যে x³ যেটো বহুপদ হৰণ কৰিব লাগে যেটো বহুপদ আমাৰ হৰণ কৰিব লাগে যেটো মেইন বহুপদ ভাজ্য বহুপদ যেটো কোৱা হয় ভাজ্য বহুপদটো ভিতৰত বহাব লাগে আৰু যেটো ভাজক বহুপদ যিহেদি হৰণ কৰিব লাগে হেতু সাইডত বহাব লাগে তোমালোকে অলৰেডি জানা হৰণ কৰা পদ্ধতিটো সো ইয়াতে ভাজ্য বহুপদটো বহাইছো কি x³ - 3x² + 5x - 3 ইয়াতে এটা কথা মন কৰিবা যেটো ভাজ্য বহুপদ দিয়া থাকে যাক আমি হৰণ কৰিব লাগে হেইটো বহুপদত ঘাতবিলাক কেনেকৈ আছে ঘাতবিলাক সিৰিয়ালি আছে কিনা ইয়াতে যেনেকৈ চাবা ইয়াতে 3 থাকিলে ইয়াতে যদি 3 আছে তেন্তে ইয়াতে কি আছে 2 আছে ইয়াতে কিমান আছে একো নাই মানে 1 আছে আৰু লাষ্টত ধ্ৰুবক পদটো আছে ওকে তো এটোৰ আমাৰ একো হালহলনি কৰিব নালাগে আমি ডাইৰেক্টলি ইয়াতে বহাই আমি হৰণ কৰিম ডাইৰেক্ট ওকে আৰু কোত হালহলনি কৰিব লাগে এটো মই নেক্সট যেতিয়া আমি প্ৰশ্নবিলাক পাম তেতিয়া আমি বুজাই যাম ওকে সো এতিয়া চাবা তোমালোকে আমি কি কৰিছো এটুক বহাইছো ইয়াতে এটুক বহাই পিনে ফাৰ্স্ট কাম এটুক বহাইছো তাৰ পিছত ভাজক যেটো বহুপদ এটুক বহাইছো আমাৰ কি কৰিব লাগে এই x³ টো এতিয়া মিলাব লাগে কাৰণ প্ৰথম পদটো আমাৰ ফাৰ্স্টত এটুৰ পৰা প্ৰথম পদটো মিলাব লাগে কেনেকৈ মিলাম সিম্পলি কি কৰিছো ইয়াৰে প্ৰথম পদৰে হৰণ কৰি দিছো ইয়াতে চাবা x³ ইয়াতে x³ আছে ইয়াতে x² আছে সেই কাৰণে x³
এক্স স্কোৱাৰে হৰণ কৰি দিছোঁ কি ওলাইছে এক্স ওলাইছে লগে লগে এক্সটো ইয়াতে বহাইছোঁ অ'কে আকৌ চাবা ইয়াতে এক্স কিউব মিলাবৰ কাৰণে কিহেদি মাল্টিপ্লাই কৰ ইয়াতে কি বহাব লাগিব ইয়াতে সাপোজ তোমাৰ এইটো বস্তু নাই আমাৰ ওকে সো এই এক্স কিউব মিলাবৰ কাৰণে ইয়াতে কি বহাব লাগিব বা এক্স স্কোৱাৰত এইটো এক্স স্কোৱাৰক কিহেদি পূৰণ কৰিব লাগিব হেতু বস্তু পাবৰ কাৰণে কি কৰিছো সিম্পলি এক্স কিউবক এক্স স্কোৱাৰে হৰণ কৰি দিছো হৰণ কৰিলে কি পাইছো ইয়াতে এক্স পাইছো হৰণ কৰি যেটো এক্স পাইছো হেতু এক্স ডাইৰেক্টলি আমাৰ ইয়াতে আমি বহাই দিছো ওকে এই এক্স টো বহাই দিয়াৰ পিছত আমাৰ সো ইয়াতে এই এক্স টো বহাই দিছো এক্স টো বহাই দিয়াৰ পিছত কিহেৰে পূৰণ কৰিব লাগে এই এক্স টোক এই ভাজক যেটো বহুপদ আছে এই ভাজক বহুপদৰ পূৰণ কৰি তলত বহাব লাগে তো সিম্পলি মই এই পূৰণখিনি ইয়াতে কৰি দিছো এই এক্স এৰে কাক পূৰণ কৰিব লাগিব এইটো টাৰ্মক পূৰণ কৰিব লাগিব ইয়াতে এক্স টো উলোৱাৰ লগে লগে মই এই ভাজক বহুপদটো এটো ইয়াতে বহাই দিছো বহাই দি পিনে পূৰণফল কিমান পাইছো পূৰণফল পাইছো আমি কি যে x কিউব minus 2x x কিউব minus 2x তো ইয়াতে x কিউব minus এই x টকা ঘৰৰ তলত পদটোৰ তলত x টকা এই আমাৰ পূৰণ কৰি পোৱা এই x টকা পদটো বহাই দিছো ওকে এতিয়া কি কৰিব লাগে সিম্পলি এটো তোমালোকে জানা যে আমাৰ এটো ওপৰৰ লাইনৰ পৰা ওপৰৰ হাৰিৰ পৰা তলৰ হাৰিটো আমাৰ বিয়োগ কৰিব লাগিব তো ওপৰৰ হাৰিৰ পৰা তলৰ হাৰিটো বিয়োগ কৰিলে কি চিহ্নৰ পৰিৱৰ্তন হয় যে ইয়াতে প্লাস আছে এটো মাইনাস হৈ যাব ইয়াতে প্লাস মাইনাস আছে এটো প্লাস হৈ যাব মানে x কিউবৰ পৰা x কিউব মাইনাস কৰিলে 0 আহে এটো আমাৰ ডাইৰেক্টলি ইয়াতে আমাৰ নমাই আনিব লাগিব আৰু প্লাস 5x আছে ইয়াতে প্লাস 5x আছে আৰু এটো যদি আমি ই কৰো এটো যদি আমি ইয়াতে আকৌ এই -2 আকৌ যদি মাইনাস কৰো এটো প্লাস হৈ যাব তো 5 + 2 কিমান হ'ব 7x হ'ব আৰু -3 টো ইয়াতে -3 নামি আহিব এতিয়া আমাৰ কি মিলাব লাগে এতিয়া আমাৰ মিলাব লাগে কি -3x² তো সিম্পলি একো নাভাবি তোমালোকে কি কৰা ডাইৰেক্টলি -3x² ক কিহেদি হৰণ কৰা এই x² ৰে হৰণ কৰি দিয়া -3x² ক x² ৰে হৰণ কৰিলে কি পাম আমি x² কেনসেল -3 টো আমি ইয়াতে পাম তো তাৰ মানে কি আমাৰ ইয়াতে কিমান বহাব লাগিব -3 কাৰণ আমি হৰণ কৰি এইটো আৰু এইটো হৰণ কৰি কি পাইছো -3 সো সিম্পলি এটো তোমালোকে বাৰ্ডেন লব নালাগে যেন এটো মিলাবৰ কাৰণে ইয়াতে বা কি বহাব লাগিব আৰু সেই কাৰণে কি ডাইৰেক্টলি আমি কি -3 টো আমি ইয়াতে বহাই দিছো ওকে সো -3 বহাই দি পিনে সিমিলাৰলি আমাৰ আগৰ নিচিনাকৈ সেই ভাজক বহুপদৰে পূৰণ কৰিব লাগিব তো ভাজক বহুপদ কি আছে x² - 2 x² - 2 x² - 2 এৰে যেতিয়া পূৰণ কৰিছো তেতিয়া কি ওলাইছে -3x² + 6 -3x² + 6 সো ইয়াতে সবা -3x² + 6 টো এই দুটা পূৰণ কৰি -3x² + 6 যেটো ওলালে এটো আমি বহাই দিছো ধ্ৰুবক পদৰ তলত x² ৰ টাৰ্মটো x² টাৰ্মৰ তলত ওকে তো এই দুটা কেনসেল আউট হৈ যাব 7x টো নামি আহিব -3 ইয়াতে আছে -6 +6 আছে তো এটোৰ পৰা এটো আকৌ মাইনাস হলে এটো এই চিহ্নটো পৰিৱৰ্তন হৈ মাইনাস হৈ যাব তো -3 -6 কিমান হ'ব आंसर -9 এতিয়া চাবা ইয়াতে যেটো আমি বাকি পালো এটোৰ যেটো ঘাত এতে আছে 1 ইয়াতে ভাজকৰ ঘাতটো আছে 2 তো আৰু হৰণ না যায় এই কাৰণে আমাৰ কি আমি ফাইনাল आंसर টো এটুই যে আমাৰ qx যেটো ভাগফল উপপাদ্য ভাগফল উপপাদ্য বুলি কৈ আছো এটো হ'ব কি ভাগফল বহুপদ যেটো হ'ব এটো হ'ব x - 3 কাৰণ ইয়াতে আমি x - 3 পাইছো আৰু যেটো ভাগশেষ যেটো বহুপদ হেতু তলত যিখিনি বাকি আছে এইখিনি হ'ব 7x - 9 ওকে এনেকৈ আমাৰ প্ৰথমটো গল দ্বিতীয়টো চাবা তোমালোকে দ্বিতীয়টোত কি আছে ইয়াতে দ্বিতীয়টোত কি আছে যে px ৰ যেটো ভ্যালু x⁴ px ৰ যেটো ভ্যালু কি আছে এটো x⁴ -3x² + 4x + 5 ইয়াতে চাবা x⁴ আছে পাৱাৰটো 4 আছে 4 ৰ পিছত 2 আছে 3 টো মিসিং মানে 3 ঘাত থকা পদটো ইয়াতে নাই কিন্তু ইয়াতে 1 ঘাত থকা পদটো আছে তো আমাৰ সেই কাৰণে এটো বস্তু আমি কনভাৰ্ট কৰিলো আমি 3 ঘাত থকা পদ এটা বনাই লও কেনেকৈ বনাম সিম্পলি যেটো ঘাত থকা পদ না থাকে হেতু ঘাত থকা পদ আমি দি পিনে তাৰ আগত 0 এটা পূৰণ কৰি দিম এটো মনত ৰাখিবা সাপোজ ইয়াতে কি নাই ইয়াতে কিউব থকা পদটো নাই
তো সেইকাৰণে কিউব থকা পদটো ইয়াতে লিখিছোঁ, তাৰ আগত 0 মাল্টিপ্লাই কৰি দিছোঁ। তো এনচাৰ গৈ পিনে কিমান ওলাব? 0, মানে একো নথকাৰ নিচিনা। অ'কে, জাষ্ট খালি আমাৰ হৰণত যাতে অসুবিধা নহয় সেইকাৰণে আমি এই পদটো এনেকৈ ল'ব লগা হৈছে। তো এনেকুৱা যিকোনো এটা পদ যদি চাপ'জ হাইষ্ট পাৱাৰৰ পিছত যিকেইটা পদ গেপ থাকিব, মানে ঘাট থকা পদ গেপ থাকিব ইয়াতে, সেই গেপ থকা পদকেইটা আমি এনেকৈ ল'ম, লৈ পিনে হৰণখিনি কৰিম। চ' ইয়াতে কেনেকৈ কৰিছোঁ যে x⁴ প্লাছ 0 ইনটু x কিউব মাইনাছ 3x² প্লাছ 4x প্লাছ 5, বাকী কেইটা আছে ইয়াতে পদকেইটা। আৰু gxটো কিহেদি হৰণ কৰিব লাগে? gxটো আছে কি x² প্লাছ 1 মাইনাছ x ইজিকেল, এইটো আমি মিলাই লৈছোঁ কাৰণ ইয়াতেও ধ্ৰুৱকটো মাজত ৰখা হৈছে, ধ্ৰুৱক পদটো আমি ধ্ৰুৱক পদটো লাষ্টত লৈ পিনে তাৰপিছত হৰণ কৰিম। অ'কে, চ' ইয়াতে কি যে x² ফাৰ্ষ্টত আনিছোঁ, তাৰপিছত মাইনাছ এক্সটো সন্মুখত আনিছোঁ আৰু প্লাছ 1টো লাষ্টত লৈছোঁ। অ'কে, এতিয়া ডাইৰেক্ট হৰণত আহা তোমালোকে। এতিয়া হৰণ যদি চাওঁ তেন্তে কি কৰিছোঁ? চিম্পলি হৰণ যদি চাওঁ এইটো আমি বহাইছোঁ ফাৰ্ষ্টত pxটো বহাই পিনে pxটো বহাইছোঁ, gxটো বহালোঁ, এইখিনি পিছত আহিব। অ'কে, এইখিনি কথা চিন্তা নকৰিবা। এই pxটো বহালোঁ আৰু এই gxটো আমি বহাইছোঁ, বহাই পিনে ফাৰ্ষ্টত আমাৰ কি মিলাব লাগে? x⁴। ত' চিম্পলি x⁴ক gxৰ যিটো ফাৰ্ষ্ট টাৰ্ম, এইটোৰ ফাৰ্ষ্ট টাৰ্মেদি হৰণ কৰি দিছোঁ। x⁴ক x² হৰণ কৰি দিছোঁ, আমাৰ কি ওলাইছে? x² ওলাইছে, সেইকাৰণে এই x² আমি ক'ত বহাইছোঁ? ইয়াতে বহাইছোঁ। অ'কে, এইটো টাৰ্ম কেনেকৈ আহিব? ইয়াৰ লগত কি পূৰণ কৰিলে এইটো টাৰ্ম আহিব? সেইটো আমাৰ ভাবিব নালাগে, চিম্পলি আমাৰ এইটো টাৰ্মে মানে এইটো পদক x⁴ পদক x² হৰণ কৰি দিছোঁ। ইয়াতে আমাৰ কি ওলাইছে? x² ওলাইছে। তাৰ মানে কি? তাৰ মানে x² লগত আৰু এটা x² মাল্টিপ্লাই কৰিলেহে আমাৰ x⁴ ওলাব। তো আমি এইটো পোৱাৰ লগে লগে আমি ভাজক যিটো বহুপদ, এইটো বহুপদক ইয়াতে বহাই দিছোঁ, বহাই দি পিনে আমাৰ ইয়াতে ৰিজাল্ট কিমান ওলাইছে? x⁴ মাইনাছ x কিউব প্লাছ x²। তো এই বস্তুখিনি ইয়াতে তলে তলে বহাই দিছোঁ। চাবা আমাৰ কি ওলাইছে? x⁴ মানে এইটো আৰু এইখিনি মাল্টিপ্লাই কৰাৰ পিছত x⁴ ওলাইছে। ফাৰ্ষ্টত x⁴টো আমি x⁴ তলতে বহাইছোঁ, x³ x কিউবৰ ঘৰতে বহাইছোঁ, মাইনাছ x কিউব, আৰু x² x² ঘৰতে বহাইছোঁ। তো এইটো কেঞ্চেল হৈ যাব। আমাৰ বাকী থাকিব কি? ইয়াতে 0 x³ আছে, মানে ইয়াতে 0টা x³ আছে, ইয়াতে এটা x³ মাইনাছ আছে। তো ইয়াৰ পৰা আকৌ এইটো মাইনাছ কৰিলে এই মাইনাছটো প্লাছ হৈ যাব। x³ পৰা আকৌ এটা x³ মাইনাছ কৰিলে মাইনাছটো মাইনাছ কৰিলে কি হৈ যাব? প্লাছ হৈ যাব। তো এটা x³ থাকিব, কাৰণ ইয়াতে 0 মাইনাছ 1, 0 মাইনাছ 1 কৰিলে প্লাছ 1 হৈ যাব। 0 মাইনাছ -1, 0ৰ পৰা -1ক মাইনাছ কৰিলে কি হৈ যাব? এইটো মানে ইয়াতে চিহ্নটো ইয়াতে প্লাছ হৈ যাব, ইয়াতে মাইনাছ হৈ যাব। এইটো মনে মনে ধৰিব লাগিব, তোমালোকে বহাব ইয়াতে চিহ্নটো চেঞ্জ কৰিব নোৱাৰা। তো ইয়াতে 0ৰ পৰা -1 x³ মাইনাছ হ'লে প্লাছ x³ হ'ব। ইয়াতে -3x² আছে, আকৌ এইটো যিটো চিহ্ন আছে এইটো চেঞ্জ হ'লে কি হ'ব? মাইনাছ হৈ যাব। তো -3x মাইনাছ x² -3x² মাইনাছ x² কি হ'ব? -4x²। আৰু 4x তলৰ ওপৰৰ পৰা নমাই আনিলোঁ, 5টো ওপৰৰ পৰা নমাই আনিলোঁ। অ'কে, এতিয়া আমাৰ x³ মিলাব লাগে। ইয়াতে কি আছে? x² আছে, আমাৰ কি মিলাব লাগে? x³ মিলাব লাগে। তো চিম্পলি x³ x² হৰণ কৰি কি পাইছোঁ? x, মানে ইয়াতে প্লাছ x বহালেহে আমাৰ ইয়াতে x³ মিলিব। কেনেকৈ? এই xটোক ভাজক আমাৰ যিটো ভাজক বহুপদ আছে, ভাজক বহুপদেৰে পূৰণ কৰি দিছোঁ। x² মাইনাছ x প্লাছ 1ৰে পূৰণ কৰিছোঁ। আমাৰ কি ওলাইছে? x³ মাইনাছ x² প্লাছ x, x ইনটু x² x³ x ইনটু মাইনাছ x মাইনাছ x², x ইনটু 1 প্লাছ x। চ' সেইখিনি বস্তু আমাৰ তলে তলে বহাই গৈছোঁ ইয়াতে। তো এইটো কেঞ্চেল, ইয়াৰ পৰা এইটো মাইনাছ কৰিলে এইটো প্লাছ হৈ যাব। তো -3x² প্লাছ 4xৰ পৰা মাইনাছ x কৰিলে কিমান ওলাব? প্লাছ 3x, 5টো নমাই আনিছোঁ। অ'কে, চ' এতিয়া চাবা, এতিয়া আমাৰ কি মিলাব লাগে? -3x² মিলাব লাগে। ক'ৰ পৰা? প্লাছ x² পৰা -3x² মিলাব লাগে। চিম্পলি কি কৰিছোঁ? ইয়াতে একো নাভাবি জাষ্ট -3x²ক x²ৰে এই x²ৰে হৰণ কৰি দিয়া। হৰণ কৰি দিয়াৰ পিছত -3 ওলাব। ইয়াতে কি ওলাব? ইয়াতে
-3 মানে ইয়াতে আমাৰ কি বহাব লাগিব -3 বহাব লাগিব -3 বহাই পিনে এই -3 ৰে এটুক আমি পূৰণ কৰি দিছো -3 ৰে এটুক আমি পূৰণ কৰি দিছো কিমান ওলাইছে -3x স্কয়াৰ প্লাস 3x -3x স্কয়াৰ এই মাইনাস প্লাস মানে প্লাস 3x আৰু কিমান ওলাইছে প্লাস 3 সৰি -3 তো সিম্পলি ইয়াতে আমি বহাই দিছো গটেখিনি ইয়াতে এটু ক্যান্সেল কৰিছে ইয়াতে প্লাস 5 আছে ইয়াতে -3 আছে তো প্লাস 5 আকৌ এটু প্লাস হৈ যাব 8 হল তো আমাৰ কি হল আমাৰ যেটো ভাগফল এটু কিমান ওলাইছে ভাগফল ওলাইছে x স্কয়াৰ প্লাস x -3 আৰু যেটো ভাগ এটো ওলাইছে 8 ওকে সো এটু হল আমাৰ সেকেন্ড নাম্বার কোশ্চেন আছে থার্ড নাম্বার যেটো আছে আমাৰ এটো আছে তোমাৰ সিমিলারলি থার্ড নাম্বার যেটো আছে এটু চাবা তোমালোকে যে সিম্পলি ইয়াতে px টু কিমান দিয়া আছে px টু দিয়া আছে x টু দি পাৱাৰ 4 -5x + 6 মানে ইয়াতে বহুত কেটা গ্যাপ আছে x কিউব নাই ইয়াতে x স্কয়াৰ নাই সো এই দুটো আমাৰ বনাই লব লাগিব ওকে ইয়াতে আমাৰ কি হ'ব -5x ওকে সো কি আছে x টু দি পাৱাৰ 4 -5x + 6 তো x টু দি পাৱাৰ 4 প্লাস 0x কিউব মানে x কিউব এটা আনিব লাগিলে 0 দিব লাগিব আৰু x স্কয়াৰ এটা আনিব গলে আমাৰ কি দিব লাগিব 0 * x স্কয়াৰ -5x + 6 ওকে gx2 কিমান আছে 2 - x স্কয়াৰ আছে তোমালোকে চাই লবা গণিত যেটো সাবজেক্ট তোমালোকৰ কিতাপ আছে এই কিতাপত চাই লবা কি আছে ইয়াতে 2 - x স্কয়াৰ আছে এটো আমি কি লিখিব পাৰো ধ্ৰুবকটো যদি লাষ্টত ল -x স্কয়াৰ + 2 ওকে তো সিম্পলি এতিয়া আমি হৰণ কৰিম হৰণ কৰিব গলে কি কৰিব লাগিব জাস্ট আমি বহাইছো এখিনি আমি বহাইছো px খিনি আমি বহাই লৈছো ইয়াতে যেটো px দি আছে px খিনি আমি ইয়াতে বহাই লৈছো আৰু ইয়াতে কি gx খিনি আমি বহাইছো তো আমাৰ কি মিলাব লাগে এতিয়া যে x টু দি পাৱাৰ 4 মিলাব লাগে সিম্পলি x টু দি পাৱাৰ 4 ক যেটো দি মিলাব লাগে কি দি মিলাব লাগে -x স্কয়াৰ দি মিলাব লাগে কিমান x টু দি পাৱাৰ 4 তো x টু দি পাৱাৰ 4 ক -x স্কয়াৰ ৰে হৰণ কৰি দিছো ইয়াতে কিমান ওলাইছে 2 ইয়াতে x স্কয়াৰ এটা থাকিব আৰু মাইনাস এটা থাকিব সো -x স্কয়াৰ ইয়াতে বহাব লাগিব বুলি আমি জানিলো তো -x স্কয়াৰ বহাব লাগিলে আমাৰ ইয়াতে কি আছে তো এটুক কিহেদি পূৰণ কৰিব লাগিব আমাৰ যেটো ভাজক যেটো বহুপদ আছে এই ভাজক বহুপদৰে আমাৰ পূৰণ কৰিব লাগিব ভাজক বহুপদ কিমান আছে ইয়াতে -x স্কয়াৰ + 2 আছে কিমান আছে -x স্কয়াৰ + 2 আছে এইটো আমি ইয়াতে বহাব কিমান লাগে এটো পাই গলো তাৰ লগত কিহেৰে পূৰণ কৰিব লাগিব এইটো টাৰ্ম পদক এইটো পদৰে পূৰণ কৰি ইয়াতে বহাব লাগিব এইটো পদৰে পূৰণ কৰি ইয়াতে তলত বহাব লাগিব সো পূৰণ কৰিলে কিমান পাইছো -x স্কয়াৰ আৰু -x স্কয়াৰ পূৰণ হৈ পিনে এটা সৰি ইয়াতে +x স্কয়াৰ x টু দি পাৱাৰ 4 পাইছো আৰু ইয়াতে -x স্কয়াৰ আৰু +2 পূৰণ হৈ পিনে কিমান পাইছো ইয়াতে -2x স্কয়াৰ পাইছো তো এইখিনি বস্তু ইয়াতে আমি বহাই দিছো আৰু একো কৰা নাই x টু দি পাৱাৰ 4 - x স্কয়াৰ তলত x স্কয়াৰত থকা টাৰ্মটো আমি বহাই দিছো তো x টু দি পাৱাৰ 4 ক্যান্সেল এটো মান দৰকাৰ নাই আৰু ইয়াতে 0 ৰ পৰা দুটা -2x স্কয়াৰ মাইনাস হলে কিমান আহিব 2x স্কয়াৰ কাৰণ ইয়াতে 0 ৰ পৰা মই কোৱা মতে 0 ৰ পৰা যদি -2 ক মাইনাস কৰো এটো প্লাস হৈ যাব +2x স্কয়াৰ এতিয়া -5 অবক যদি নামানো এতে -5x হ'ব এতে +6x হ'ব সো এতিয়া মিলাব লাগে কিমান এতিয়া মিলাব লাগে আমাৰ +2x স্কয়াৰ মিলাব লাগে তো +2x স্কয়াৰ যদি মিলাব লাগে তো আমাৰ সিম্পলি কিহেদি মিলাব লাগে x স্কয়াৰ দি মিলাব লাগে তো সিম্পলি ইয়াতে কি কৰিছো এই 2x স্কয়াৰক -x স্কয়াৰৰে এই -x স্কয়াৰৰে হৰণ কৰি দি পিনে কিমান পাইছো x স্কয়াৰ ক্যান্সেল -2 ওপৰত গৈ পিনে -2 ইয়াতে আনসাৰ আহিব তো -2 আহিলে আমাৰ ওপৰত বহাব লাগিব কিমান -2 আমি পাই গলো যে আমাৰ ওপৰত কিমান বহাব লাগে এতিয়া যেনেকৈ ইয়াতে পাইছিলো -x স্কয়াৰ ইয়াতে পালো কিমান এটো লাইনত পালো কিমান -2 বহালে আমাৰ +2x স্কয়াৰ আহিব সো -2 আমি ইয়াতে ওপৰত বহালো তো বহাই পিনে এটু টাৰ্মেৰে আমি পূৰণ কৰি দিম সিম্পলি এটুক আমি ভাজক যেটো বহুপদ আছে ভাজক বহুপদৰে আমি পূৰণ কৰি দিম ভাজক বহুপদৰে পূৰণ কৰি দিলে কিমান পাম যে ভাজক বহুপদটো কিমান আছে -x স্কয়াৰ + 2 সো -2 * -x স্কয়াৰ = +2x স্কয়াৰ
আৰু -2 ইনটু +2 ইকুৱেল টু -4 তো এইখিনি বস্তুৱে আমি ইয়াতে বহাই দিছোঁ চ' এইটো কেঞ্চেল 2x² কেঞ্চেল আৰু -5x টো তলত নামি আহিব এই 6ৰ পৰা -4ক মাইনাছ কৰিলে এইটো প্লাছ হৈ যাব 6 + 4 = 10 এতিয়া আমাৰ কিমান হ'ব আমাৰ যেটো ভাগফল যেটো বহুপদটো কিমান হ'ব -x² -2 আৰু ভাগশেষ যেটো বহুপদ হেতু হ'ব কিমান 5x + 10 ওকে এনেকৈ বাকি এটো বাকি যিখিনি আছে তো মই নেক্সট ক্লাছত মই কন্টিনিউ কৰাম তো তোমালোকে নিজে ঘৰত প্ৰেক্টিছ কৰিবা এটো ভিডিও চাই পিনে তোমালোকে যদি কিবা নুবুজা তেন্তে ইউ ক্যান কন্টাক্ট মি অলৰেডি মই আগতে কন্টাক্ট নাম্বাৰখিনি দি দিছো তোমালোকে গটেখিনি পাইছা যদি নোপা মই ডেসক্ৰিপচনত তোমালোকে পাই যাবা সো আই হোপ তোমালোকে এইখিনি বুজি পাইছা আৰু তোমালোকে যদি পাৰা এই ভিডিওখিনি তোমালোকে শেয়াৰ কৰিবা নিজৰ বন্ধু বান্ধৱৰ লগত কাৰণ এতিয়া জানাই তোমালোকে আমাৰ কন্ডিশনটো মানে অলপ হৈ আছে বেয়া হৈ আছে তো যিমান ঘৰত থাকি তোমালোকে যিমানখিনি আয়ত্ত কৰিব পাৰিবা হেতু তোমালোকৰ নিজৰ কাৰণে ভাল সো আই থিংক তোমালোকে সাবস্ক্ৰাইব কৰি লৈছে অলৰেডি আৰু সাবস্ক্ৰাইব নকৰিলে কৰি ল'বা আৰু বেল আইকনখিনি দবাই ল'বা so stay connected to GTV thank you so much for watching